গ'লে এইবিলাক ফোনত ব্যস্ত হৈ থাকে, কাৰ লগত পাতি আছ? নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ আহি গৈছোঁ মই নতুনকৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, সেইকাৰণে ভাবিলোঁ আজি নতুনকৈ ষ্টাৰ্ট কৰোঁ। বিভিন্ন ধৰণৰ খেতি পথাৰ লাগি আছিলোঁ কাৰণে ভিডিঅ' দিব পৰা নাই হ'লে মানুহটো কোলা মোলা হৈ গ'লো বাৰু, দেখিছে আপোনালোকে কিনা মিনা গোটেই অৱস্থা নহয়, খেতি বাতি বেয়া, পানী চানী নাই, সেইকাৰণে ভাবিলোঁ আজি আকৌ নতুন পেজ ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। অলপ বাঢ়ি গ'লে ভিডিঅ' বনাবলৈ উৎসাহটো হয় আৰু ভিডিঅ' নাই লাইক কমেণ্ট ছাবস্ক্ৰাইব নাই কাৰণে মই ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হয়, তথাপিও লাগি আছোঁ আৰু আপোনালোকে আগবঢ়াই নিব আৰু মই বিভিন্ন ধৰণৰ ভিডিঅ' দি যাম। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ কথা এটা কথা কৈছোঁ, আপোনালোকে শুনি লওক। আমাৰ মানে নীল নেতা সাংস্কৃতিক গোষ্ঠী আৰু বাসুদেৱ শিল্পী সমাজে মানে এই গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিলে। সেই অনুষ্ঠিত কৰ্মশালা দুখন ভাওনা লৈছে ইতিমধ্যে। প্ৰথমখন কালি মাহিমেলাত আৰম্ভ হৈ গৈছে আৰু ছেকেণ্ডখন আমাৰ নামঘৰত আৰম্ভ হ'ব ভাদ 1 তাৰিখে। আপোনালোকে চাবলৈ আহিব। সৰু ল'ৰা ছোৱালীখিনিয়ে লৈছে, ছোৱালী নাই ল'ৰাখিনিয়ে লৈছে, সৰু ল'ৰা কণ ল'ৰাখিনিয়ে লৈছে। তাকে যাম, নামঘৰ ৰিহাৰ্চেল হৈ আছে, কেনেকুৱা ধৰণৰ ৰিহাৰ্চেল হৈছে, কি হৈ আছে আপোনালোক দেখুৱাম। ব'লক, ভিডিঅ'টো চালে গম পাই যাব আপোনালোকে। ভাওনা চাবলৈ আহিব কিন্তু আপোনালোকে। ব'লক। ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ পৰা আহি গৈছোঁ, ঘৰৰ পৰা আহি পিনে ডাইৰেক্ট সেউজীয়া পথাৰ পাইছোঁহি। মাটিখিনি ৰুলোঁ আৰু পথাৰখন একদম ধুনীয়া সেউজীয়া ধুনীয়া পৰিৱেশ দেখিলে কিবা মনটো ভাল লগা। আহি আছোঁ নামঘৰলৈ, ৰিহাৰ্চেল হৈ আছে, দেখাই গৈছে চকীত সুন্দৰ পৰিৱেশ। নামঘৰ পাই গৈছোঁ। এইটো সভাপতি বাসুদেৱ শিল্পী সমাজৰ চকুবে মাৰি যেনিবা এই কৈ দিয়া ৰাইজক ভালকৈ। এই চকুমে আচলতে নহয়, মানে বৰ্তমান পৰিস্থিতিটোৰ সন্মুখীন হৈছে যিটো ভাইৰাছটো আহিছে, প্ৰটেকশ্যন এটা লৈ আছোঁ। আমি গোৱালগাঁও নৱজ্যোতি প্ৰাথমিক শিক্ষা নামঘৰত এই অহা 1 ভাদ তাৰিখে আমি প্ৰদৰ্শনীমূলক এখন ভাওনা কৰিবলৈ আগবাঢ়িছোঁ। ভাওনাখনি হৈছে যে আমি গ্ৰীষ্মকালীন কৰ্মশালা কৰিছিলোঁ, কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ আঠখিলীয়া নামঘৰ ওচৰত যি ৰাজহুৱা ভৱন আছিলে তাত হৈছিলে। কালি ইতিমধ্যে এখন শেষ হৈ গৈছে। প্ৰথমখনি ভাওনা কালি মাহিমেলাত হৈ গ'ল আমাৰ। খুব ধুনীয়া অভিনয় কৰিছে আমাৰ শিশু শিল্পীসকলে। একলব্য গুৰুদক্ষিণী আছিলে নাটভাগী, খুব ধুনীয়া অভিনয় কৰিছে। তেনেই শিশু শিল্পী আছিলে, ভাওনা জগতখনৰ প্ৰথম খোজ পেলাইছে। মানে দৰ্শকৰ ইমানেই দৰ্শক আছিলে, মানে অভূতপূৰ্ব সহায়, ভাল লাগিলে। এই ভাগো ভাল হওক, অহা 1 ভাদ তাৰিখে ভাল হ'ব, নিশ্চয় ভাল হ'ব। আৰু ৰাইজসকলক আহিবলৈ আহ্বানটো জনাই দিয়া। মই এইটোৱে কওঁ যে আমি এই ভাগে 1 ভাদ তাৰিখে অৰ্থাৎ শনিবাৰে এই নাটভাগী ইয়াত উপস্থাপন কৰা হ'ব। আপোনাৰ নাটভাগী হৈছে অৰ্জুনৰ 512 লাভ নিপাত কবচ বধ। আপোনালোক আহিব সকলোৱে চাবলৈ। এটা নতুন দলে আমাৰ গুৰুজনাৰ যি ভাওনা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আগবাঢ়ি আহিছে। আপোনাৰ ভাবে সেই উঠি অহা ল'ৰাখিনিক এটা উৎসাহ দিবৰ কাৰণেই আপোনালোক আগবাঢ়ি আহক, এইটোৱে আহ্বান। নিশ্চয় আহিব, ময়ো জনাই দিছোঁ বাৰু। ভাদ 1 তাৰিখে আপোনালোকে আহিব। তই ৰাজ্যতে কৰিবি ঘোষণা কৈছে দৈত্যৰাজে যুদ্ধৰ কাৰণে, আৰু দৈত্যৰাজৰ অনুপস্থিতিত যদি কোনোজনে এজনী নামঘৰত কাম গ'লে আহি পেলাই ফোনত ব্যস্ত হৈ থাকে। কাৰ লগত পাতি আছোঁ? কাৰ লগত পাতিছোঁ কৰে? এইপিনে বৰানীয়ে এইপিনে অকল পানীয়ে দি থৈছে। কি বনাব এই বৰানী? ভাইয়া পাৰ্টি খোৱাবলৈ চাহ অকল বনাই চাচোন, কেতিয়া খোৱাবা? এইপিনে বিস্কুট। এইজনী মাঘত বিয়া হোৱাজনী, এইজনী আকৌ লাগিলে অৰ্থত বুঢ়া কথা পাতি আছে। গতিয়ে চৰিয়া পিন্ধি আহিলে, ভাওনা গাব নি আজি? এই গতি পেকেট নাখায়। কি লৈছ?
দাদা আমার নিজ আত্মীয় হল তুলসীখানার অন্তর অলপদয়া নুবদিলে এয়া ৰিহাৰ্চেল কৰি কৰি আমাৰ ৰাতি হৈছেগৈ এতিয়া মুখ্য গায়ন আছে তপন বৰুৱা ডাঙৰীয়া আমাৰ বহুত দেৰিলৈকে ৰিহাৰ্চেল কৰিলে বেয়া যিহেতু সৰু সৰু ল'ৰা বহুত দূৰ দূৰণি আছে সেইকাৰণে ভিডিঅ'টো আজিলৈকে মানে বাই বাই যি দেখালোঁ ইয়াতে ভিডিঅ' বাই বাই